Hi friends and welcome back to my YouTube channel. Friends, আজি মানে বহুত দিনৰ মূৰত পুৰা এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু দেখক নতুন কাপোৰ চাপোৰ পিন্ধি ৰেডি আৰু এতিয়া আজি যাম আমি ফুৰিবলৈ। চ' ক'ত যাই আছোঁ, কি কৰিছোঁ চব কৈ আছোঁ, তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো। বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। ফাইনেলি আমি গাড়ী চলালোঁ এতিয়া আৰু এইবিলাক আৰু এতিয়া আমি আহি পাম মানে পালোঁ আৰু বেছি টাইম নাই, পালোঁ আৰু হেৰি কি বুলি কয় পম্পী হেৰি লাগিছিল। ফাইনেলি আমি আহি পালোঁ আজি কি আহিলোঁ পবিতৰালৈ আৰু গাড়ীখন আগত পাৰ্কিং কৰাই কিনে তাৰপিছত আহিম। বক্সৰ একদম বক্স চাউণ্ড একদম ঠিক কৰি আছে আমাৰ দুলালে আৰু আহিয়ে একদম পূৰা চব্জি তব্জি কাটাত লাগি গৈছে আৰু পূৰা অলপমান নাস্তা চাস্তা কৰি লওক ব্ৰেড এনেকৈ আৰু খোৱা গ'ল। তাৰপিছত এইফালে চবে কাম কাজ লাগিছে, আমাৰ চাৰহঁতো লাগিছে কাম কাজে। আমি আজি আহিছোঁ পবিতৰা অভয়াৰণ্যলৈ আৰু অভয়াৰণ্যখন কেনেকুৱা ভিতৰৰ ফালে চব দেখাই আছোঁ, তেতিয়াহ'লে চাই থাকক মোৰ ভিডিঅ'টো। আৰু আহিছে মোৰ পিছতে এইবিলাক এতিয়া আমাৰ ছাৰ বাইদেউসকলো আহিছে ইয়াতে আৰু ফ্ৰেণ্ডবিলাকো আহিছে। আমি আৰু এতিয়া আহি বন্ধু চিনেমাৰ এজন অভিনেতা পাই গ'লোঁ। আপোনাৰ কেৰেক্টাৰটো কৈ দিব নেকি? মই নকওঁ, কেৰেক্টাৰটো ক'লেতো কোনো নাচাব। বন্ধু চিনেমাৰ কেৰেক্টাৰ শুনা পাইছে, এনেই নচোৱাকে চব বস্তু তাৰপিছত মোক ক'ব যে ষ্টৰিটো কৈ দিয়ক। এইটো নহ'ব, হলত গৈ চাবা। ঠিক আছে, থেংক ইউ। ঠিক আছে। বন্ধু ফিল্মৰ নয় নীলিমৰ যিখন বন্ধু ফিল্ম আছে, সেই বন্ধু ফিল্মখনত তেখেতৰ এটা ভাল কেৰেক্টাৰ আছে। মই ফিল্মখন এতিয়ালৈ চোৱা নাই আৰু আপোনালোকে চাই কিনে ক'বচোন তেখেতৰ কেৰেক্টাৰটো কি। তেতিয়াহ'লে আৰু এইফালে বাকী কি আছে দেখাই দিছোঁ, চাই থাকক। আৰু এইফালে আছে অজগৰ উদ্যান। ইয়াতে আগতে অজগৰ আছিলে, এতিয়া চাগে নাই অজগৰ সাপ। আৰু ভিতৰৰ ফালে যাই আছোঁ এতিয়া আমি। আৰু এইফালে চাওক পবিতৰা গেষ্ট হাউচ। আৰু ছাইডতে এখন ধুনীয়া সুন্দৰ পাৰ্ক আছে। এইখন পাৰ্কখনে ৰাস্তাটো চাওক কি ধুনীয়াকৈ পৰিষ্কাৰ কৰি থোৱা আছে। এয়া চাওক বহুত জেগাৰ বিভিন্ন ধৰণৰ মানুহ আহিছে ইয়াতে। সেইটো গড় ক'ত গড় ৰাখিছে।
এই দুটা ঘৰ আছে কিন্তু চিন্তা নহয় এইকেইটা আৰু এইফালে হৈছে ইয়া উলমা সেতু আৰু আৰু উলমা দলংখনৰ কাম চলি আছে ৰিপেয়াৰিং হৈ আছে সেইকাৰণে আমি ভিতৰৰ ফালে যাব পৰা নাই মই এবাৰ জুম কৰি দেখাই দিছোঁ দূৰৰ পৰা এয়া চাওক উলমা দলং আৰু এই চাওক কি মজা ধুনীয়া কাঠৰে বনাইছে গড় হৰিণা এনেকৈ আৰু আমি নেক্সট জীপ চাফাৰীত যাম নেক্সট ভিডিঅ'ত জীপ চাফাৰী ভিডিঅ' আহি থাকিব আপোনালোকে নেক্সট ভিডিঅ'টো চাব আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ